हाय गाइस, আজি মই বনাবলৈ গৈ আছো ব্ৰেড মলাই ৰোল আৰু এই ৰেচিপিটো অতি সহজ হয়। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব মই কেনেকৈ বনাইছো। প্ৰথমতে মই এটা পাত্ৰত আধা লিটাৰ গাখীৰ বহাই দিছো। তাৰে লগত মই 1 কাপ চেনি দি দিছো আৰু ইয়াত মই 3-4টা ইলাইচি থেতেলাই দিছো ফ্লেভাৰৰ বাবে। জুইটো কমাই ৰাখিছো। 10 মিনিটৰ বাবে গাখীৰখিনি এনেকৈ লৰাই ভালকৈ পগাই লম। গাখীৰখিনি আমাক ইমান পাতল নালাগে, সেই কাৰণে আমি পগাই গোটা কৰি লম। গাখীৰখিনি হৈ গ'ল, এতিয়া নমাই থম। মই এটা শেক ব্ৰাদাৰ্ছৰ ব্ৰেড লৈ লৈছো। আপুনি বেলেগ কোম্পানীৰ ল'ব পাৰে, কিন্তু ব্ৰেডটো ভাল হ'ব লাগিব। এতিয়া মই ব্ৰেড এখন লৈ লৈছো আৰু ব্ৰেডৰ চাৰিওপিনে ধুনীয়াকৈ ব্ৰাউনখিনি কাটি লৈছো। এনেকৈ 4-5খন কাটি লৈছো। এতিয়া ব্ৰেডখন ৰুটিৰ নিচিনা লাহে বেলি লৈছো আৰু যিমান পাৰো পাতল কৰি লৈছো। দুই তিনিখন ব্ৰেড মোৰ ফাটি গৈছিল, এই কাৰণে মই এনেকৈ ধুনীয়াকৈ চাৰিপিনে কাটি লৈছো। কাটি থোৱা ব্ৰেডৰ টুকুৰাখিনি মই এটা প্লাষ্টিকৰ টেমাত ভৰাই থৈছো। পিছত মই বেলেগ ৰেচিপিত ব্ৰেড ক্ৰাম্ব বনাই ইউজ কৰিব পাৰিম। এতিয়া কেৰাহী গৰম হোৱাৰ পিছত তেতিয়া পগাই থোৱা গাখীৰ অলপ দি লৈছো। 10 টকীয়া আমুল গাখীৰ 1 পেকেট ইয়াতে মই দি লৈছো। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লৈছো। এটা কথা মনত ৰাখিব, এইখিনিৰে মোৰ 4-5টা ব্ৰেড মলাই ৰোল হৈ যাব। আপুনি যদি বেছিকৈ বনাব বিচাৰে তেনেহলে আমুল গাখীৰ পাউডাৰো বেছিকৈ ব্যৱহাৰ কৰিব। 2 মিনিটমান বনোৱাৰ পিছত এইখিনি মোৰ হৈ গ'ল। এতিয়া এটা প্লেটত উঠাই লৈছো। এতিয়া বেলি থোৱা ব্ৰেড এখন লৈ লৈছো আৰু ইয়াৰ পৰা 1 চামুচ মলাই দি লৈছো। ইয়াত হাত ব্যৱহাৰ কৰিলে বেছি সুবিধা হয়, কাৰণ বস্তুটো বহুত আঠালেটিয়া হয়। এতিয়া এনেকৈ ৰোল বনাই লৈছো। এতিয়া এখন প্লেটত ধুনীয়াকৈ লৈ লৈছো। এতিয়া পগাই থোৱা গাখীৰ অলপ ৰোলটোৰ ওপৰত দি লৈছো। এতিয়া সজোৱাৰ বাবে ৰোলটোৰ ওপৰত অলপ টুটি ফ্ৰুটি দি লৈছো। চাকচোন ব্ৰেডৰ পৰা বনোৱা মলাই ৰোল কিমান ধুনীয়া হৈছে আৰু খাবলৈ বৰ টেষ্টি। কেতিয়াবা ঘৰত বনাই চাবচোন আৰু কেনেকুৱা হৈছে মোক কমেন্ট কৰি জনাবচোন। যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।